হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ আৰু আজি হৈছে লক্ষী পূজা, গতিকে সকলোকে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ৰাতিপুৱাৰ পৰা ব্যস্ত, ঘৰ চৰ ঠিক কৰা। লক্ষী পূজা বুলি ক'লেতো জানেই সকলোৱে, ঘৰ চৰ ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগে আৰু খোৱা বস্তু ধুনীয়া ধুনীয়া বনাব লাগে। আৰু মই আজি ব্ৰততে আছোঁ, গতিকে খোৱা বোৱা তেনেকৈ একো কৰা নাই। এতিয়া দুপৰীয়াই হ'ল, মোৰ ঘৰৰ কাম সকলো কৰি শেষ হ'ল আৰু এতিয়া ৰন্ধা বঢ়াত লাগিম। প্ৰথমতে মাৰ কাৰণে কেইটামান ভাত বনাই দিছোঁ। আৰু এওঁ নাই, এওঁ গৈছে গানৰ শ্বুটিং এটা শ্বিলঙলৈ, পৰহিয়ে গ'ল, আজি চাগৈ আহিব। আৰু তেওঁ নাই কাৰণে আচলতে কামবোৰ বজাৰ চজাৰ কৰা এইবিলাক অকণ দিগদাৰ হৈছে। হ'লেও লক্ষী পূজাটো পাতিবই লাগিব, গতিকে এতিয়া মই জল্দি যাওঁ আৰু ৰন্ধা বঢ়াত লাগোঁ। দেৱীৰ কাৰণে কিবা কিবি বনাব লাগিব, খোৱা সেইখিনি আগবঢ়াওঁ। সময় হ'ল আৰু মাক ভাত দিলোঁ। মাৰ গাটো অকণমান ভাল নহয়, আচলতে হেৰি হৈছে, কাহ হৈছে, খুব কাহ হৈছে। সেইকাৰণে তলতে গৈ মই মাক ভাতকেইটা দি আহিলোঁ। যিহেতু মই ভাত নাখাওঁ, সেই গতিকে মই লৈছোঁ বানানা শ্বেক, অলপমান ড্ৰাই ফ্ৰুটছ দি দিছোঁ, লগতে মুছলি দিছোঁ, চকলেট মুছলি। তো সেইকাৰণে কালাৰটো অলপমান চকলেটি হৈছে। তো এতিয়া এয়া খাই লওঁ, আৰু তাৰপাছত মই পায়স বনাব লাগিব আৰু কিবা কিবি বনাম। কি বনাম ন, এতিয়ালৈকে মই একো ডিচাইড কৰা নাই। তাৰপাছতহে মানে খাই কৰি লৈহে ভাবিম আৰু কি বনাওঁ। সৰঞ্জাম গোটাই লৈছোঁ। সেয়া এতিয়া মই নাৰিকল ৰুকিম। 2টা নাৰিকল লৈছোঁ, অকণমান ৰুকি ভাগৰ লাগিছে, আকৌ নেক্সট আৰম্ভ কৰিম। এতিয়া মই পায়স বনাবলৈ লৈছোঁ। 1.5 লিটাৰ গাখীৰ লৈছোঁ আৰু লগতে চাউল মই তিয়াই ৰাখিছোঁ। আৰু গাখীৰখিনি উতলাৰ পাছত ইয়াতে মই ইলাচি দি দিম। এইফালে মই পায়সখিনি বনাই আছোঁ আৰু লগতে জুইটো কমাই দি এইফালে মই নাৰিকলৰ এটা বস্তু বনাম। লাড়ু টাইপেই হয় আৰু অকণমান লাড়ুতকৈ বেলেগ। তাৰ কাৰণে অলপমান আটা ল'ব লাগিব। মই 1 কাপ আটা লৈছোঁ আৰু অকণমান দি দিম। এতিয়া মই আটাখিনি ভাজি ল'ম ভালকৈ। আটাখিনি মই ভালদৰে ভাজি লৈছোঁ। পূৰা ৰঙচুৱাকৈ নাভাজিলেও হ'ব, অকণমান ভাজিলে হ'ব। আৰু লগতে এইফালে মই পায়সখিনিও লৰাই থাকিম, নহ'লে পায়সখিনি লাগি ধৰিব। আটাখিনি অকণমান ৰঙচুৱা হৈছে। তাৰপাছত এইখিনি ঠাণ্ডা হ'বলৈ এখন পেপাৰত মেলি দিব লাগিব। তাৰপাছত নেক্সট ষ্টেপলৈ আগবাঢ়িম। আটাখিনি এনেধৰণে মই মেলি দিলোঁ ঠাণ্ডা হ'বলৈ। তাৰপাছত আকৌ কেৰাহীখন লৈছোঁ আৰু ইয়াতে মই অকণমান ঘিউ দি দিম। মই আমুলৰ এইটো ঘিউ ব্যৱহাৰ কৰোঁ আৰু অকণমান ঘিউ ইয়াতে দি দিব লাগিব। কেৰাহীখন গৰম হৈছে আৰু এতিয়া মই ইয়াতে অকণমান ঘিউ দি দিছোঁ। ঘিউখিনি গলিছে আৰু তাৰপাছত মই যে নাৰিকলখিনি ৰুকি ৰাখিছিলোঁ, নাৰিকল অলপ মই দি দিম। তাৰপিছত নাৰিকলখিনি ভাজি ল'ব লাগিব, খুব ধুনীয়াকৈ ভাজি ল'ব লাগিব 5 মিনিটমান সময়। নাৰিকলখিনি ভাজি ল'লোঁ অলপমান ৰঙচুৱাকৈ, আৰু তাৰপাছত মই ইয়াতে দিম এইটো গোলাপ জল। এইটো নিউট্ৰিঅৰ্গৰ হয়, ৰ'জ ৱাটাৰ। ইয়াতে মই 2 চামুচ দি দিম। 2 চামুচ মানে ডাঙৰ চামুচেৰে 2 চামুচ।
ৰ'জ ৱাটাৰখিনি মই দি দিলোঁ আৰু অকণমান দিব লাগিব। ৰ'জ ৱাটাৰ দিয়াৰ পিছত এইখিনি আৰু অলপ ভাজি ল'ব লাগিব। আচলতে আজি নাৰিকলটোত একেবাৰে তেল নাই, যি কাৰণে শুকান শুকান হৈ গৈছে। তেল থাকিলে ভাল। আৰু তাৰ পাছত ইয়াতে মই আধা বাতি চেনি দি দিম। চেনি দিয়াৰ পিছত এনেধৰণে আৰু ভাজি ল'ব লাগিব 2 পৰা 3 মিনিট। তেতিয়া চেনিখিনি গলি যায়। আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে পাউডাৰ চেনিও ব্যৱহাৰ কৰিব পাৰে। অলমষ্ট হৈয়ে গৈছে। এতিয়া ইয়াতে মই ভাজি ৰখা আটাখিনি দি দিম আৰু ভালদৰে মিক্স কৰি ল'ম। একে কোবতে গোটেইখিনি আটা দি নিদিব, লৰাই লৰাই চাই থাকিব জোখটো, তাৰ পাছতহে এড কৰি যাব। এইখিনি হৈ গ'ল আৰু হৈ যোৱাৰ আগতে ইয়াতে আৰু 2 চামুচ মই আন্দাজ মতে দিছোঁ ৰ'জ ৱাটাৰ দি দিম, তেতিয়া গোন্ধটো আৰু ধুনীয়াকৈ আহিব। এতিয়া লাড়ুখিনি বনাবলৈ লৈছোঁ। অকণমান ঠাণ্ডা হোৱাৰ পাছত এনেধৰণে লাড়ুটো বনাই গ'লে হ'ল। মই গৰম বস্তু চোৱাত হাতেৰে খুব বেয়া, মানে মোৰ হাতত ধূপ উঠি যায়। সাধাৰণতে মই লাড়ু নকৰোঁ। এইটো আচলতে বহুত বেছি গৰমকৈ নকৰিলেও হয় কাৰণে মই এনেকৈ কৰিব পাৰিছোঁ। আৰু খাবলৈ সোৱাদটো ভাল হয়, অলপমান মিঠাই নিচিনাও লাগে। আৰু যদি আপোনালোকে বিচাৰে ট্ৰাই কৰি চাবচোন ঘৰত। সদায় একেধৰণে খাই কেতিয়াবা বেলেগ ধৰণে খাবলৈও মন যায়। পায়স হৈয়ে গৈছে, অকণমান আছে আৰু 1 মিনিটমান সময় লাগিব। আৰু এয়া চাওক, এয়া পায়স হৈ গ'ল। এতিয়া ৰাখি দিম। গা পা ধুলোঁ আৰু মই ৰেডি হৈ গ'লোঁ। সন্ধিয়া 5টা বাজিবই হ'ল, গতিকে জল্দি এতিয়া মই চাকি লগাওঁ আৰু পূজাৰ কাম আৰম্ভ কৰোঁ। চাকিৰ কামখিনি আগতীয়াকৈ কৰি লৈছোঁ। আগফালে চাকি দি আহোঁ। এয়া বেলকনিত চাকি লগাই দিলোঁ আৰু তলতো দি আহোঁ। এগছ নুমায়ে গ'ল, বতাহ দিছে ইমান। বেলকনিত দিয়া হ'ল আৰু এতিয়া আগফালে দি আহোঁ। কেমেৰাটো কিবা ধোৱা ধোৱা হৈ গৈছে, কিবা লাগিছে চাগে, মুচি ল'ব লাগিব। তো এইখিনি দি লওঁ। চাকিও দিলোঁ মা সৰস্বতী, আৰু এইফালে মই সাই বাবাকো দিলোঁ, আৰু লগতে এইখিনি যোগাৰ কৰিছোঁ, শৰাই দিছোঁ, আৰু এই লাড্ডু, আৰু ইয়াতে পায়স আছে আৰু চিৰা, নাৰিকল। সকলোখিনি কাম হৈ গ'ল আৰু এতিয়া মই লক্ষী চৰিত্ৰখন পঢ়িম। তাৰপাছত মই খোৱা মেলা কৰিব পাৰিম। গতিকে প্ৰথমতে লক্ষী চৰিত্ৰখন পঢ়ি লওঁ। আৰু এওঁ ফোন কৰিছে, এইমাত্ৰ ওলাইছে, আহি পাব আৰু চাগে 4-5 ঘণ্টা সময় লাগিব। আৰু এতিয়া মই জল্দি পঢ়ি লওঁ পুথিখন। লক্ষী পাঁচালীক পঢ়িলোঁ আৰু এতিয়া মই ব্ৰত ভাঙিম। আৰু তাৰ আগতে আমাৰ ঘৰতে দুজন নহয় কেইবাজনো থাকে, আৰু কেইজনমান ঘৰলৈ গৈছে, ভাড়া থাকে। গতিকে তেওঁলোকক প্ৰথমতে প্ৰসাদ দি লওঁ, তাৰপাছতহে আচলতে মই ব্ৰতটো ভাঙিম। তাৰপিছত মাকো মাতিম, আমি দুয়োজনীয়ে একেলগে খাম। আৰু যিহেতু মোৰ ব্ৰত আছে, ব্ৰতটো ভাঙিব লাগিব, ভোকো লাগিছে। গতিকে ধুনীয়াকৈ এওঁলোকক দিছোঁ এইখিনি প্ৰসাদ, আৰু এনেকুৱা মাটি চৰুত ধুনীয়াকৈ মই পায়স দিছোঁ। তেওঁলোকক দি আহোঁ, তাৰপাছত মই ব্ৰত ভাঙিম। খোৱা বোৱা হৈ গ'ল, আৰু লক্ষী পূজাৰ দিনাটো সকলো মিঠা বস্তুৱে বনোৱা হয়। গতিকে ব্ৰত ভাঙি আচলতে সাধাৰণতে নিমখীয়া বস্তু খাই বেছি ভাল লাগে। মিঠা বস্তু খাই লৈ মোৰ গোটেই ডিঙিটো মিঠা হৈ গৈছে পেটলৈকে। বাৰু যি কি নহওক, ব্ৰত ৰাখিলে ব্ৰতটো ভাঙাৰ পিছত একদম অবস লাগে গাটো।
আচলতে গোটেই দিনটো একো নোখোৱাকৈ থকা যায়, তাৰপিছত যেতিয়া কিবা এটা খাই দিয়া যায় হেভিকৈ, গাটো মানে একদম বহুত বেছি ভাগৰ লাগে। বাৰু মই আজি আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। হয়তো বহুতে জানে আৰু বহুতে নাজানে, গতিকে মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বস্তুটো হৈছে, কথাষাৰ হ'ল যে লক্ষী পূজা আমিতো সকলোৱে ঘৰত পাতোৱেই, কিন্তু মই কেইটামান লক্ষী পূজাৰ লগত জড়িত কথা ক'বলৈ আগবাঢ়িছোঁ। লক্ষী সদায় চাফা পৰিৱেশত থাকি ভাল পায়। মানে এই কথাকেইটা মই এজন খুব নামী দামী এজন এষ্ট্ৰলজাৰৰ পৰা গম পালোঁ। হ'ল আজি কেইবছৰমান আগতেই গম পাইছোঁ, আৰু তেতিয়াৰ পৰা মই ফ'ল' কৰোঁ। আৰু তেওঁ কোৱা মতে লক্ষী চাফ চিকুণ পৰিৱেশত থাকি ভাল পায়। লেতেৰা লক্ষীয়ে সহ্য নকৰে, আৰু চাফ চিকুণ পৰিৱেশ কৰি ৰখাত চবচে ডাঙৰ অৰিহণা হৈছে ঝাৰু। গতিকে ঝাৰুডালক ঘৰৰ লক্ষী বুলি মনা যায়। গতিকে ঝাৰুডাল সদায় এনেকুৱা জেগাত ৰাখিব লাগে যি জেগা মানুহৰ সহজে চকুত নপৰে, আৰু জেগা চাফা জেগা হ'ব লাগে। আৰু ঝাৰুডাল যদি আপোনাৰ ছিঙি ভাঙি গৈছে, তেতিয়াহ'লে ঝাৰুডাল সলনি কৰি লওক। মানে ভঙা চিঙা ঝাৰুৰে কেতিয়াও ঘৰ চাফা কৰিব নালাগে, ঘৰ ঝাৰু দিব নালাগে। আৰু লগতে ঝাৰুত কেতিয়াও ভৰি লগাব নালাগে। ভৰি দি কেতিয়াবা ঝাৰুডাল পৰি থাকিলে বহুত মানুহে ভৰি দি উঠায় বা ভৰি দি ঠেলা মাৰি দিয়ে, কিন্তু ঘৰৰ লক্ষী বুলি মনা যায় ঝাৰুডালক। সেই গতিকে ঝাৰু সদায় ভাল ব্যৱহাৰ কৰিব লাগে। আৰু পৰাপক্ষত যদি সম্ভৱ হয়, ঘৰটো ঝাৰু দিয়াৰ পাছত ঝাৰুডালত অলপমান পানী ছটিয়াই ৰাখিব। এনেই হাতেৰে এনেকৈ অলপমান পানী ছটিয়াই ঝাৰুডাল চকুত নপৰা জেগাত, মানে মানুহ ঘৰলৈ আহিলে নেদেখা জেগাত ৰাখিব লাগে, কিন্তু চাফ চুতৰা জেগাত ৰাখিব। আৰু এটা কথা, আমাৰ মাজৰে বহুত মানুহৰ এটা স্বভাৱ আছে যে ঘৰলৈ বহুত মানুহ কেতিয়াবা আলহী আহে, আলহী যোৱাৰ লগে লগে ঘৰটো ঝাৰু দি দিয়ে। সেইটো একদম ভুল কথা। আলহী যোৱাৰ লগে লগে কেতিয়াও ঝাৰু দিব নালাগে। আলহী যোৱাৰ এঘণ্টা বা মিনিমাম আধা ঘণ্টা সময়ৰ পিছতহে ঝাৰু দিব। মানুহ আহিলে ঘৰটো লেতেৰা কৰি থৈ যায়, মানুহ বহুত আহিলে। গতিকে কেতিয়া ঝাৰু দিওঁ এনেকুৱা অৱস্থা হৈ থাকে, কিন্তু এইটো ভুল নকৰিব। আলহী হ'ল ঘৰলৈ অহা লক্ষী, সকলোৱে হয়, কিন্তু আলহী যোৱাৰ লগে লগে ঘৰটো ঝাৰু দিব নালাগে বোলে। এইবোৰ ময়ো শিকিছোঁ কাৰোবাৰ পৰা, গতিকে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু বেলি মানে ডুবাৰ পিছত, অস্ত যোৱাৰ পাছত ঘৰ ঝাৰু দিব নালাগে, সেইটো সকলোৱে জানে। আমি অসমীয়া মানুহে সেয়ে ফ'ল' কৰোঁ। আৰু এটা কথা, ঝাৰুৰ লগত জড়িত আৰু এটা কথা মই ক'বলৈ আগবাঢ়িছোঁ। ঝাৰু ঘৰৰ পৰা কোনোবা ওলাই যোৱাৰ সময়ত, মানে জ্যেষ্ঠজন বা কোনোবাই কামত গৈছে বা কিবা এটা ডাঙৰ কাম আগত লৈ গৈছে, বা কিবা কাম আছে, পৰীক্ষা চৰীক্ষা, তেনেকুৱা সময়ত কেতিয়াও মানুহজনে দেখাকৈ ঘৰ ঝাৰু দিব নালাগে। মানে সফল নহয় বুলি কয় তেতিয়া কামটো। কিবা মানে কাম আগত লৈ পেলাই যদি গৈছে, তেওঁ যোৱাৰ আগতেই ঘৰটো ঝাৰু দিব, আৰু যিমানখিনি সম্ভৱ। কিন্তু তেওঁ যোৱাৰ পাছতো ঝাৰু নিদিব। মানে তেওঁ ওলাই গ'ল, তাৰপাছতহে আপুনি ঘৰ ঝাৰু দিছে, তেতিয়াও সেইটো অশুভ বুলি মনা যায়। এইখিনি কথা বাস্তুশাস্ত্ৰৰ এগৰাকী মানুহে কৈছিলে, তেওঁৰ পৰা মই গম পালোঁ, আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এই গতিকে শ্বেয়াৰ কৰিলোঁ। আৰু লক্ষী পূজাৰ দিনা ঝাৰুডালক ভালকৈ ধুব লাগে, আৰু সেইটো কথাও মই জানো। আৰু ঝাৰু সদায় ধনতেৰছত কিনিব লাগে। মানে এনেই আমাৰ প্ৰত্যেক বছৰতো এডাল ঝাৰুৰে কেতিয়াও হৈ নাযায়, বাকী কিনিবলগীয়া হৈ যায় মাজত, কিন্তু ধনতেৰছৰ দিনাখন এডাল ঝাৰু সকলোৱে কিনিব। খুব ভাল, লক্ষী আহে বুলি কয় ধনতেৰছত, গতিকে ধনতেৰছৰ দিনাখন প্ৰত্যেকে এডালকৈ ঝাৰু কিনিব। খুব শুভ। আশা কৰোঁ আপোনালোকে ভাল পালে। মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিলে মোৰ ভাল লাগে, গতিকে মই আপোনালোকক জনালোঁ। আপোনালোকে যদি বিচাৰে ফ'ল' কৰিব পাৰে। এতিয়া খুব ভাগৰ লাগিছে, গতিকে মেখেলা চাদৰ খুলি আকৌ চিভিল ড্ৰেছত আহি যাওঁ। আৰু ৰাতি ডিনাৰো তৈয়াৰী কৰিবলৈ আছে। এওঁ আহিব, তেওঁ ওলাইছে বোলে, গতিকে তেওঁ আহি পাওঁতে 11টামান বাজিব। গতিকে ডিনাৰো বনাব লাগিব, আৰু মোৰ অকণ ভাগৰ লাগিছে যিহেতু মই অকণমান জিৰাই লওঁ এতিয়া। ৰুটি বনালোঁ ডিনাৰত, আৰু মাক দি দিলোঁ খাবলৈ, কাৰণ মাৰ গাটো বিৰাট বেয়া। কাহি একদম অৱস্থা বেয়া হৈ গৈছে। মায়ে ভাত নাখাওঁ বুলিয়ে কৈছিলে, ভাত মানে ৰুটি, আৰু ৰুটি নাখাওঁ বুলিয়ে কৈছিলে, কিন্তু জোৰকৈ এখন খোৱালোঁ। কিন্তু অমিত এতিয়ালৈকে আহি পোৱা নাই, 11:30 বাজিলে। চাগে 12টামানলৈকে আহি পাব। তেতিয়ালৈকে মই অলপ কিবা কিবি কৰিবলগীয়া আছে, কৰি লওঁ।
এওঁ আহি পালে ৰাতি 12টাই বাজিলে। আহি পাওঁতে আৰু শুওঁতেও আমাৰ বহুত দেৰি হৈ গ'ল, গতিকে কালি মোৰ ব্লগটো শেষ কৰা নহ'লে, যিহেতু টায়াৰ্ড হৈ আছিলোঁ। সেই গতিকে কালি ব্লগটো আজি শেষ কৰিছোঁ। আশা কৰোঁ ব্লগটো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ জনাইছোঁ।